নমস্কাৰ বন্ধুসকল, পুনৰ্জন্মৰ কথাটো একৰ্ডিং টু সায়েন্স বাকৱাছ লাগিব পাৰে, কিন্তু পুনৰ্জন্ম যদি আধ্যাত্মিক কিছুমান গ্ৰন্থৰ তাত চোৱা যায় তেনেহ'লে বহুত কিছুমান এনেকুৱা অধ্যায় আছে য'ত পুনৰ্জন্মৰ কথাটো কোৱা হৈছে। তো বলক বন্ধুসকল, বেছি টাইম নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰা যাওক। বন্ধুসকল, পুনৰ্জন্মৰ অৰ্থ হৈছে আপোনাৰ মৃত্যুৰ পিছত আপোনাৰ আত্মাটো বেলেগ এজনৰ তাত যোৱা। আৰু পুনৰ্জন্মৰ কনচেপ্টটো বহুত কেইটা ধৰ্মতো মানা হয়। আৰু যিবিলাক মানুহে ল অফ কৰ্মৰ টপিকটো বিলিভ কৰে, সিহঁতে এইটোও মানে যে যদি আপুনি এইটো জন্মত ভাল কাম কৰি যোৱা তেনেহ'লে মৃত্যুৰ পিছত পুনৰ্জন্ম আকৌ মানুহ হিচাপে পাবা। আৰু যদি আপুনি ভাল কাম কৰি নোযোৱা তেনেহ'লে আপুনি পুনৰ্জন্ম মানুহ হিচাপে নাপায়, কোনোবা জন্তু হিচাপেহে পাব। এনিমেল ৰিনেগ্ৰেশ্যন থিয়ৰিটোৱে এইটোও কয় যে যেতিয়া আপোনাৰ মৃত্যু হ'ব তেতিয়া আপোনাৰ আত্মা আৰু এনাৰ্জি দেহৰ পৰা গুচি যায় আৰু সেইটো আপোনাৰ শৰীৰ এৰি অন্য কোনোবা জন্তুৰ দেহত জন্ম লয়। আৰু এইটো থিয়ৰী মতে আপোনাৰ আত্মাই যদি এবাৰ জন্তুৰ দেহত জন্ম লয় তেনেহ'লে আপোনাৰ আগৰ মানুহ জীৱনৰ সকলোবিলাক কথা পাহৰি যাব। আৰু এইটো কথা ভাৰত আৰু ভাৰতৰ ওচৰ চুবুৰীয়া বহুত কেইখন দেশতো মানা হয়। বৌদ্ধিষ্ট ৰিলিজনে এইটোও কয় যে যিবিলাক আত্মাই আগৰ জন্মত বেয়া কাম কৰিছিলে সেইবিলাক আত্মাইহে বেয়া কৰ্মৰ ফলত জন্তুৰ দেহত জন্ম ল'ব লগা হয়। আৰু জন্তুৰ ব্ৰেইন মানুহৰ তুলনাত বহুত গুণেই কম। যেনেকৈ মানুহে ব্ৰেইনটো বহুত কামত লগাব পাৰে, ঠিক তেনেকৈ জন্তুৱে নোৱাৰে। আৰু সেইকাৰণে বেয়া কাম কৰা মানুহক এনেকৈ শাস্তি দিয়া হয়। আৰু এইটোও মানা হয় যে এটা মানুহৰ আত্মাই তেতিয়ালৈকে জন্তু তাত জন্ম লয় যেতিয়ালৈকে তাৰ বেয়া কৰ্মৰ পাপ শেষ নহয়। আৰু এনেকৈ জন্তু তাত জন্ম লৈ শেষত যেতিয়া তাৰ পাপ শেষ হয় তেতিয়া মানৱ জীৱন পায় বুলি মানা হয়। দেভাজু আৰু আফটাৰ লাইফ অৰ্থাৎ পুনৰ্জন্ম বহুত মিল আছে। আৰু যিবিলাকে দেভাজু শব্দটো আজি ফাৰ্ষ্ট টাইমৰ বাবে শুনি আছে, মই তেওঁলোকক কৈ দিওঁ যে দেভাজুৰ অৰ্থটো হৈছে এইটো যে আপোনাৰ লগত এতিয়া যিবিলাক হৈ আছে আগতেও আপোনাৰ লগত কেতিয়াবা এনেকুৱা যে হৈছে যেন এনেকুৱা ধাৰণাটো হৈছে দেভাজু। আৰু এইটো বিজ্ঞানেও আজিলৈকে সম্পূৰ্ণভাৱে এক্সপ্লেইন কৰিবলৈ পোৱা নাই। আৰু এটা থিয়ৰীত দেভাজুৰ বিষয়ে এইটোও কোৱা হৈছে যে আপোনাৰ লগত এতিয়া যি হৈ আছে সেইবিলাক আগতেও আপোনাৰ লগত কেতিয়াবা হৈছে। এনেকুৱা ধাৰণাটো আপোনাৰ পিছৰ জন্মৰ কিছুমান স্মৃতিৰ ফলতহে হয়। অৰ্থাৎ যেতিয়া আপোনাৰ আগৰ জন্মৰ স্মৃতি এইটো জন্মত দেখা যায় তেতিয়া এনেকুৱা হয়। আৰু আপোনাক এইটো ফিলিং কেতিয়াবা নহয় কেতিয়াবা নিশ্চয় হৈছে। ফিলিংছটো আমাৰ সকলোৰে লগতে আছে, কিন্তু কিছুমান মানুহে এইটোও কয় যে সিহঁতৰ পুনৰ্জন্মৰ সম্পূৰ্ণ কথা এইটো জন্মত মনত আছে। ৰাছিয়াৰ তাতিভেলো নামৰ ছোৱালী এজনে এইটো কথাও কয় যে পুনৰ্জন্মৰ টপিকটো একেবাৰে ৰিয়েল হয়। আৰু তেখেতে নিজকে পুনৰ্জন্মৰ প্ৰমাণ বুলিও দাবী কৰে। আৰু সি এইটো কয় যে সৰুৰে পৰা তেওঁ 120টা লেংগুৱেজে ক'ব পাৰিছিলে, যিবিলাক ইয়াৰ আগৰ জন্মত শিকিছিলে। আৰু অকল এইটোৱে নহয়, এই পৃথিৱীত বহুত ডাঙৰ ডাঙৰ চেলিব্ৰিটি আছে যিবিলাক কি এইটো মানে যে সিহঁতৰ পুনৰ্জন্মৰ সম্পূৰ্ণ কথাই এইটো জীৱনত মনত আছে বুলি দাবী কৰে। মানুহে মৰাৰ পিছত সকলোতকৈ বেছি মনা কথাটো হৈছে এইটো যে স্বৰ্গ আৰু নৰক অৰ্থাৎ হেভেন আৰু হেল। এইটো থিয়ৰীয়ে এইটো কয় যে পুনৰ্জন্মৰ আগত মানুহ এজন মৰাৰ পিছত স্বৰ্গ আৰু নৰকলৈ যাব লাগিব আৰু তাৰ পিছতহে এটা নতুন জীৱন পোৱা যাব। আৰু এইটোও কোৱা হয় যে আমাৰ সকলোৰে লগতে আত্মা আছে আৰু এই আত্মাই মৃত্যুৰ পিছত তাৰ অকল দুটাই ৰাস্তা, স্বৰ্গ আৰু নৰক। আৰু তাত যোৱা ৰাস্তাটো ডিপেণ্ড কৰিব মানুহ এজনৰ জীৱনৰ কৰ্মফলৰ ওপৰত। যদি ভাল কাম কৰা হয় তেনেহ'লে স্বৰ্গৰ ৰাস্তা পাব, আৰু যদি বেয়া কাম কৰা হয় তেনেহ'লে নৰকৰ ৰাস্তা পাব। আৰু আমাৰ বুঢ়া লোকবিলাকেও এইটোও কথা কয় যে তুমি যদি ভাল কাম কৰা তেনেহ'লে স্বৰ্গ পাবা, আৰু যদি তুমি বেয়া কাম কৰা তেনেহ'লে নৰক পাবা। আৰু নৰক এখন এনেকুৱা ঠাই বুলি মানা হয় য'ত বেয়া কাম কৰা আত্মাবিলাকক তাত শাস্তি দিয়া হয় বুলি মানা হয়। আৰু স্বৰ্গ একেবাৰে বিপৰীত, স্বৰ্গ এখন মেজিকেল প্লেচ বুলি কোৱা হয়। তাত অকল প্ৰেম আৰু ভালপোৱা আছে বুলি কোৱা হয়। আৰু যিবিলাক আত্মাই ভাল কাম কৰিছিলে সেইবিলাকে স্বৰ্গৰ স্থান পায়। তো বন্ধুসকল, আপোনালোকক চাগে এইটো শুনি আচৰিত লাগিব পাৰে, কিন্তু কি কৰিবা, এইটোৱে হৈছে স্পিৰিচুৱেল সত্যতা। তো বন্ধু বান্ধৱীসকল, যদি আপোনালোকে ভিডিঅ'টো ইয়ালৈকে চাইছে তেনেহ'লে পুনৰ্জন্মৰ কনচেপ্টটো কিবা নহয় কিবা অলপ হ'লেও বুজি পাইছে। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ এনেকৈ সহায় সহযোগিতা পাই থাকোঁ, আগলৈ এনেকুৱা কিছুমান ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু আগত আহি থকা কিছুমান এনেকুৱা ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ বন্ধু বান্ধৱীসকল, জয় আই অসম।